Hello everyone, welcome back to my YouTube channel RINA Vlogs. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও ভালে আছোঁ। ভাল মানে মোৰহে অকণমান প্ৰব্লেম এটা হৈ আছে, তাকে ডক্টৰৰ ওচৰৰ পৰা এপাক আহোঁগৈ বুলি ওলাই ৰৈ আছোঁ। মানুহজনে অফিচৰ পৰা পটককৈ আহোঁগৈ বুলি ক'লে, তেওঁৰ কাৰণে ৰৈ আছোঁ। বুলি কৈ দিয়ে বুলি কৈ দিয়ে। এয়া আহি পালোহি হস্পিটেল। বিশেষ তেনেকৈ একো হোৱা নাই মোৰ, জিভাখনত চবকা পৰাৰ দৰে অলপ হৈছে। গৰম বস্তুবোৰ আৰু জ্বলা খাওঁতে অলপ অসুবিধা পাইছোঁ। মানুহ যথেষ্টখিনি ভিৰ হৈ আছিল, সেয়েহে আমিও অলপ সময় তাত ৰখিব লগা হ'ল ডক্টৰৰ কাৰণে। ডক্টৰক দেখাই এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ। বিশেষ একো হোৱা নাই বুলি কৈছে, ভিটামিন চিৰ অভাৱত তেনেকুৱা হয় বুলি কৈছে। ভিটামিন চিৰ কেপচুল কেইটামান দিছে আৰু মলম এটা দিছে জিভাত ঘঁহিবলৈ। আহি পাই ফ্ৰেছ হৈ মই পাকঘৰত সোমালোহি ভাত বনাবৰ কাৰণে। যিহেতু আমি ৰাতিপুৱা একো নোখোৱাকৈ গৈছিলোঁ, সেইটো কাৰণে বহুত বেছি ভোক লাগি আছে। তাৰ কাৰণে ভাত চব্জি বনাই লওঁ। বিশেষ তেনেকৈ একো বনাই নাথাকোঁ, অকল এখনেই বনাম। মই তাৰ কাৰণে ইয়াত যোগাৰ কৰি লৈছোঁ। এয়া ভাত আৰু এয়া দালি পাতি ল'লোঁ। মই এতিয়া মাছ আৰু ঔটেঙা বনাম। ঔটেঙা আদা নহৰু পিচি মই ৰেডি কৰি থৈছোঁ। আপোনালোকক পাছৰখিনি দেখাই আছোঁ। গুড ইভিনিং এভৰিৱান। ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰাই নহ'ল। এইকেইদিন কণমানিজনী বহুত বেছি আমনি কৰিব ধৰিছে। তাই বজাৰো অলপ কৰিব লগা আছিল, সেয়েহে বজাৰলৈ বুলি ওলাই আহিলোঁ। এয়া আমি পালোহি শিৱসাগৰত অৱস্থিত তানিশা জুৱেলাৰ্ছ। অৰ্ডাৰ এটা দিয়া আছিল কেইদিনমানৰ আগত। বেটী জন্ম হোৱাৰ পাছৰে পৰাই মোৰ মনত এটা সপোন আছিল, তাইৰ অন্নপ্ৰসন্নত আমি এডাল চেইন দিয়াৰ। ফাইনেলি আজি মোৰ সপোনটো পূৰণ হ'ল। তাইৰ কাৰণে এডাল চেইন বনাই দিলে দেউতাকে। তাইক এবাৰ পিন্ধায়ো দিলে কেনেকুৱা লাগিছে বুলি। ইয়াৰ মাজতে এটা কথা কওঁ, সৰু ল'ৰা ছোৱালীবোৰক সোণৰ বস্তু পিন্ধাই ৰাখিব নালাগে। সৰুতে যিহেতু এতিয়া চোৰ ডকাইত কিডনেপাৰ বহুত বেছি, এনেবোৰ কাৰণতে বহুত সৰু ল'ৰা ছোৱালী সন্ধানহীন হৈ থাকে। আমিও বাৰু বেটীক এতিয়া সৰুতে নিপিন্ধাওঁ, বনাইহে থৈছোঁ। তাই ডাঙৰ হ'লেহে নিজে যেতিয়া জনা হ'ব, বুজা হ'ব, তেতিয়াহে আমি তাইক পিন্ধাম। এতিয়া তাইক এনেই বনাইহে থৈছোঁ তাইৰ কাৰণে, যিহেতু অন্নপ্ৰসন্নত আমি তাইক পিন্ধাম সেইকাৰণে। কাগজ পত্ৰবোৰ লিখা মেলা হোৱাৰ পাছত তেওঁলোকে আমাক চেইনডাল বেটীৰ হাতত দিলে। এয়া হৈছে বেবী কাণফুলি। 4,000 পৰা 15,000 ভিতৰত তেওঁলোকে এয়া ৰাখিছে। আপোনালোকেও যদি ল'ব বিচাৰে আহিব পাৰে শিৱসাগৰত তানিশা জুৱেলাৰ্ছত। ইয়াৰ পৰা ওলাই আমি কাপোৰৰ বজাৰ পালোঁগৈ। কাপোৰ কেইটামান বজাৰ কৰিব লগা আছিল। বজাৰ কৰি এয়া ঘৰ পালোঁহি। ঘৰ পাওঁতে এয়া সন্ধিয়াই হ'লহি। কিনো বজাৰ কৰিলোঁ তাকে আপোনালোকৰ আগতো অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। বেটীৰ যিহেতু অন্নপ্ৰসন্ন আহি আছে, এয়া তাইৰ কাৰণে এটা ফেঞ্চি টাইপৰ ফ্ৰক ল'লোঁ। আৰু এয়া এনেই পিন্ধিব পৰাকৈ কটনৰ দুটা চোলা ল'লোঁ। এইটো হৈছে য়েল্ল' কালাৰৰে হয়। তাইক মানে এঠাইত চোৱাওঁতে কৈছিলে তাইক য়েল্ল' কালাৰৰ যদি কাপোৰ বা যি হ'লেও পিন্ধালে তাইৰ কাৰণে বহুত বেছি ভাল বুলি কৈছিলে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম।